হেল্ল' আজি ইছলাম ধৰ্মীসকলৰ ঈদ উল ফিতৰ। গতিকে আজি সকলোকে মোৰ ফালৰ পৰা আমাৰ ঘৰৰ ফালৰ পৰা আপোনালোকক ঈদ মুবাৰক জনালোঁ। আৰু মই যিহেতু ভিডিঅ' বহুদিন হ'ল দিয়া নাই, গতিকে আজিৰ দিনটো ভালে কুশলে গ'ল। আপোনালোকৰ চাগে ভালেই গৈছে। এয়া মোৰ ৰেণ্টৰ হয়, গতিকে তেওঁ আহিছে ঈদ খাবলৈ। এনেকৈ বহুত আহিছে, টেবুলত বহাই থৈ আহিছোঁ। গতিকে আপোনালোকৰ কেনেকুৱা গ'ল ঈদ নিশ্চয় কমেণ্ট কৰি জনাব। আজি ভাল লাগিছে, নতুন বোৱাৰীৰ লগত মই ঈদ কৰিছোঁ। বোৱাৰীকো দেখাই আছোঁ ৰ'ব, এয়া মোৰ নতুন বোৱাৰী। গতিকে আশীৰ্বাদ কৰিব। কৈ দিলোঁ। এয়া মোৰ নতুন বোৱাৰী, প্ৰথম ঈদ কৰিছে ইয়াতে। খুবেই ভাল লাগিছে, আজিহে ঈদ লাগিছে, নহ'লে আমি অকলশৰীয়া মানুহ। গতিকে বোৱাৰী অহাৰ পিছত খুব ভৰা পুৰা লাগিছে। আপোনালোকৰো এনেকৈ যাতে বোৱাৰী এজনী পাই ভাল লাগিছে, মোৰো যেনেকুৱা তেনেকৈ আপোনালোকৰ নিশ্চয় ভাল হ'ব। ঈদ মুবাৰক। সদায় লোকৰ ঘৰ দেখাওঁ, আজি আপোনালোকক মোৰ ঘৰটোও দেখুৱাম।